ও মায়ার হাতত কর জগত প্রকাশ করু সৃষ্টি লীলায়াবে বিনোদ বিলাস। নমস্কাৰ বন্ধুসকল, আজি বৰহাট হালোৱা গাঁৱৰ নিবাসী মোৰ নিচাদৰ শ্ৰী পবিত্ৰ গগৈদেৱক আজি আমাৰ নামগৃহত ভাগৱত পাঠ কৰিবলৈ আমন্ত্ৰণ কৰি অনা হৈছে। তো দেৰি নকৈ তেওঁৰ প্ৰাৰ্থনাই ভিডিঅ'টি আৰম্ভণি কৰিছোঁ। কৃষ্ণ নিজ ঈশ্বৰে কৃষ্ণ হে পৰম দেৱ মোহিত সুদূৰ বন্ধুজন কৃষ্ণ মোৰ গতিমতে কৃষ্ণটো ভকতি কৃষ্ণ পাৱে নিমল দুখ রামে কৃষ্ণ পাবে নিমল দুখ রাম কর দূরে বুদ্ধ লোক বলু ধনী উপমত আমার অযুগইতু কর্ম কর্মত দুঃখ নপাই নিন্দিবা কোন দোরাই মহন্ত জনর ক্ষমা ধর্ম রাম মহন্ত জনর ক্ষমা মহাভাগবত যিটো আত্মবুদ্ধি হুয়াই আছে জগত অল্প হাস্য কৰি হেৰ ভুলিলা বংশৰ বুলন্ত শুনিও হবে দৈত্যৰ মোহৰ মহিমা স্মৰি আনন্দে বিকি দেবে আমার পয়সা গয়া মন্দার দুনিত মহা প্রপয়া সরিলা এই দেখি দেবগণে উদ্যম কৰিলা। মহাভাগৱত যিটো অসুৰ উত্তম আত্মবুদ্ধি হৈ আছে জগত অল্প হাস্য কৰি হেনো বুলিলা বচন বুলন্ত শুনি হবে দৈত্যৰ নন্দন। আদি সত্য যুগত হিৰণ্যাক্ষক যেতিয়া প্ৰভু ভগৱন্তে বৰাহ ধাৰণ কৰি হত্যা কৰিছিল, তাৰ পাছত হিৰণ্যকশিপুৰে ভাতৃ এই ভগৱন্ত কৃষ্ণ যে মাৰিলে সেইকাৰণে ভগৱন্তৰ বিদ্ৰোহী হৈ উঠিল হিৰণ্যকশিপু। ঈশ্বৰক কেনেকৈ নৈচাত কৰিব পাৰি, ভগৱানক কেনেকৈ নাইকিয়া কৰিব পাৰি,
ভগৱান বোলা বস্তুটো জগতৰ পৰা নাশ কৰি দিবৰ কাৰণে এটা উপায় চিন্তা কৰিলে। কৃষ্ণই যেতিয়া মোৰ ভাতৃক হত্যা কৰিলে হিৰণ্যাক্ষ, গতিকে মোৰ ভাতৃ হত্যাকাৰীজনক মই হত্যা কৰিব লাগিব। তেওঁ মন বিদ্ৰোহী হৈ উঠিল। সেইকাৰণে ঘৰত পৰিবাৰক পৰিত্যাগ কৰি অতব্য অৰণ্যলৈ ঘূৰ তপস্যা কৰিবৰ কাৰণে হিৰণ্যকশিপু গুচি গ'ল। আৰু পৰিবাৰ নাম প্ৰহ্লাদৰ মাকৰ নাম আছিল কয়াধু। কয়াধুৱে অকলশৰীয়া জীৱন কটাবলগীয়া হ'ল। ইতিমধ্যে এটা ঘটনা ঘটিল। হিৰণ্যকশিপু যেতিয়া অতব্য অৰণ্যলৈ গুচি গ'ল, গুচি যোৱাৰ পাছত কয়াধুৱে যেতিয়া অকলশৰীয়া জীৱন কটাবলগীয়া হ'ল, এদিনাখন পুৱাতে গা পা ধোৱা পাকখনত কয়াধুৱে ৰ'দ পচালি গৈ আছিল। স্বৰ্গৰ ইন্দ্ৰ ৰজাই আকৌ আপোনাৰ এই যে পৰিভ্ৰমণ কৰিছে নিজৰ ৰথত, পৰিভ্ৰমণ কৰোঁতে ঘূৰি ফুৰোঁতে এই ওপৰৰ আকাশ মাৰ্গৰ পৰা কয়াধুৱে চকু পৰিলে। চকু পৰাৰ পাছত অতব্য সুন্দৰী হোৱাৰ কাৰণে স্বৰ্গৰ ইন্দ্ৰ মোহগ্ৰস্ত হ'ল। আৰু মোহগ্ৰস্ত হৈ পেলাই বলাৎকাৰ কৰি পেলাই কয়াধু স্বৰ্গৰ মাৰ্গলৈ তুলি লৈ গ'ল। তো ভগৱন্ত কৃষ্ণই ভাবিলে কয়াধু গৰ্ভত ইতিমধ্যে মহাভক্ত প্ৰহ্লাদ গৰ্ভস্থ সন্তান গৰ্ভ সম্ভাৱনা হৈ আছিল। তেওঁৰ জৰিয়তে সমস্ত জগতখন পৰিত্ৰাণ পাব লাগিব। তথাপি ভগৱন্ত কৃষ্ণই মহামুনি নাৰদক পৰামৰ্শ দিলে, সেই কৃপালু নাৰদ, তুমি যিকোনো উপায়েৰে ইন্দ্ৰ ৰজাৰ পৰা কয়াধুক ৰক্ষা কৰিব লাগিব। সেইকাৰণে তুমি যোৱা। গতিকে আকাশ মাৰ্গতে মহামুনি নাৰদে ইন্দ্ৰক বাধা দি পেলাই যে কয়াধুক তুমি স্বৰ্গৰাজ্যলৈ লৈ যাব নোৱাৰিবা। তুমি চিন্তা কৰিব নোৱাৰিবা। গতিকে কয়াধুৰ গৰ্ভত মহাভাগৱত আছে। গতিকে এওঁৰ দ্বাৰাই অনন্তকালৰ কাৰণে যুগে যুগে নৰলোকে পৰম জ্ঞান লাভ কৰিব লাগিব। গতিকে তুমি কয়াধুক মোক দিয়া। ইন্দ্ৰৰ হাতৰ পৰা মহামুনি নাৰদে কয়াধুক উদ্ধাৰ কৰি আনি মুনিৰ আশ্ৰমত ৰাখি মহামুনি নাৰদে কেনেকৈ গৰ্ভৰ সন্তানটো ধাৰ্মিক আধ্যাত্মিকভাৱে পৰিপক্ক হৈ ঈশ্বৰৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা ভক্তি বাঢ়ে, ভগৱানক ভক্তি কৰিলে কি হয়, কিয় কৰিব লাগে আদি পৰমাৰ্থিক তত্ত্ব কথাখিনি কয়াধুক মুনিৰ আশ্ৰমত ৰাখি অহোৰাত্ৰ মহাভাগৱত শ্ৰৱণ কৰালে। মোহৰ মহিমাস্ময়ী আনন্দে কহয় কীৰ্তি যাবে আমাৰ তপস্যা গৈ আছে। গতিকে কীৰ্তি হিৰণ্যকশিপুৰ আপোনাৰ অতব্য অৰণ্যলৈ ঘূৰ তপস্যা কৰিবলৈ গ'লে তপস্যাৰ এটা কাৰণ আছে। সৃষ্টিকৰ্তা প্ৰজাপিতা ব্ৰহ্মা সন্তুষ্ট কৰাৰ উদ্দেশ্যই আছিল হিৰণ্যকশিপুৰ। গতিকে 1000 বছৰ তপস্যা কৰি প্ৰজাপিতা ব্ৰহ্মাক লাভ কৰিলে। ব্ৰহ্মাৰ ওচৰত তেওঁ এটা বৰ বিচাৰিলে। কি বৰ বিচাৰিলে এইখিনি আমি আপোনাৰ পাছত আলোচনা কৰিম। আৰু মন্দৰ দুৰ্নীত মহাতপ আচৰিলা এহি দেখি দেৱগণে উদ্যম কৰিলা। অতব্য অৰণ্যত গৈ হিৰণ্যকশিপুৰে যিটো উগ্ৰ তপ, এনেকুৱা এটা তপ কৰিলে বুলি পৃথিৱী তিনিতলোক স্বৰ্গ মৰ্ত্য পাতাল কম্পমান হৈছিল, ভূমিকম্প হৈছিল হিৰণ্যকশিপুৰ তপ দেখি। দেৱলোক যিমান স্বৰ্গ দেৱতাবিলাক আছিল সকলোৱে ভয়ত কম্পমান। কিজানি ব্ৰহ্মাই সন্তুষ্ট হৈ যদি স্বৰ্গ ৰাজ্য যদি লৈ লোৱা বুলি কয়, দেৱলোকৰ থাকিবলৈ ঠান নহ'ব। সেই বুলি ভাবি দেৱলোকে বৰ ভয় খালে। পৰম পিতৃ প্ৰভু ওচৰলৈ তেওঁলোক ধাৱমান হ'ল দেৱলোকে।
হৈ আৰু মনৰ নিবেদন তেওঁলোকৰ যে ভয় হ'ল জীয়াই থকা এটা সংকট দেখা পালে। গতিকে সংকটৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰি দেৱলোকে চিন্তা কৰিলে। এহি দেখি দেৱগণে উদ্যম কৰিলে। গতিকে দেৱসকলে মনত ভয় খালে হিৰণ্যকশিপুৰ মানে তপস্যা দেখি পেলাই। ইন্দ্ৰ আদি দেৱ হবে মনে আলোচিয়া দানৱ কপেহি যুদ্ধ দিনে কয়াখিয়া পিতিক জানিলা সিটো নিশ্চয় মৰিলা উই লাগি মেদ মাংস সকলে ভুলিলা আপোনাৰ নিজ পাপে আপুনি মৰিল এহি বুলি দয়া দি আনন্দ কৰিল যেন পিপৰাই হক কৰায় ভোজৰ এহি মতে প্ৰাণী কহি হয় যিটো উগ্ৰ তপস্যা। হৰিণটো মাংসবিলাক গোটেইবোৰ উঁয়ে খাই খাই শেষ কৰিলে, অকল হাড়কেইডাল ৰৈ আছিল। দেৱলোকে ভাবিলে এই চাৰ আমাৰ ৰক্ষা, যিহেতু আমাৰ শত্ৰুজনক উঁয়ে খাই যেতিয়া তপস্যা শেষ কৰিলে আমি নিশ্চিন্ত, এইবুলি মনতে ভাৱ শান্তি লৈছে আৰু ইন্দ্ৰাদি দেৱতাসকলে। উঁই লাগি মেদ মাংস সকলোৱে ভুঞ্জিলা। উঁয়ে খাই মাংসখিনি একো ক'তনো আৰু হিৰণ্যকশিপুৰ জীয়াই আছে মৰিলে বুলি দেৱলোকে বৰ আনন্দ লাভ কৰিলে। আপোনাৰ নিজৰ পাপে আপুনো মৰিল। গতিকে নিজৰ কৰ্মফল অনুসৰি তেওঁ নিজেই পৰলোকলৈ গুচি গ'ল। এহি বুলি ইন্দ্ৰ আদি আনন্দ কৰিলে। গতিকে ইন্দ্ৰ আদি দেৱতাসকলে পৰম আনন্দ লাভ কৰিলে। যেন পিম্পৰা সৰ্প কৰে ভোজন সেইমতে প্ৰাণীক হিংসয় যিটো জন। উদাহৰণটো দিছে সাপ এটাই আপোনাৰ অকণ অকণ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বেং কীট পতংগবিলাক যেনেকৈ ধৰি খায়, ঠিক তেনেকৈ মহাপ্ৰতাপী আপোনাৰ হিৰণ্যকশিপুৰেও এই যে নিজৰ অন্য হিংসাৰ চিন্তা কৰাৰ কাৰণে নিজে নিজে ধ্বংস হৈ গ'ল। এইবুলি দেৱলোকৰ মনত ভাৱ আহিলে। আপুনি অনষ্ট হোৱে নাহিকে সংশয় এহি মতে গুণী আনন্দিত দেৱচয় দেৱতাৰ মহিমা দক্ষিণা দৈত চয় পলাগে লাগিল দৈত ভূঞা প্ৰাণয় ভয়। দৈত্যসকলৰ জীৱনলৈ সংকট আহিল। কাৰণ দেৱলোকে ভাবিলে, তেওঁলোকে যেতিয়া আনন্দ কৰিলে হিৰণ্যকশিপুৰ আপোনাৰ এই উঁয়ে খাই শেষ কৰিলে বুলি, আৰু ইতিমধ্যে যিসকল জীৱিত অৱস্থাত দৈত্যবিলাক আছিল সেইসকলকো আপোনাৰ দেৱলোকে অকণমান অত্যাচাৰ আৰম্ভ কৰিলে, পলাই পতন দিলে। বাকী যিমান দৈত্য আছিলে দেৱলোকৰ ভয়ত গৈ প্ৰাণ ৰক্ষাৰ কাৰণে পলাই ক'ত আশ্ৰয় ল'লে সীমা নাইকিয়া হ'ল। ভাইজা পুত্ৰ বিজ্ঞান পাৰিষদ স্বয়ং ভূহিত এৰিয়া পলাই প্ৰাণৰ সংশয় অপেক্ষা নকৰ হবে প্ৰাণ ৰাখিয়া আনন্দে ভয় নকদেৱে তাহাক দেখিয়া ৰাজা ৰজা বাকে গজা পেহি দেৱ স্বয়ং লুই পুৰি নিলে ধন হবে ৰত্নময়। দৈত্যসকলে যেতিয়া ৰাইজই পলালে তেতিয়া দেৱলোকে গৈ পেলাই হিৰণ্যকশিপুৰ বিৰাট প্ৰতাপী ৰজা আছিল। গতিকে তেওঁ গৃহত প্ৰৱেশ কৰি দেৱলোকে ৰণ ধন ৰত্ন যিমান আছিলে লুটি পুতি সকলো নিজৰ স্বস্থানলৈ গুচি গ'ল।
অই সমস্তৰে কি হয় অগ্নিতিলা পুৰিলে কম দৈতৰ পুৰক দণ্ড ভণ্ড কৰিলে কম দণ্ড ভণ্ড কৰি দৈত্য পুৰি শেষ কৰি পেলাই দেৱলোকে ইন্দ্ৰে গয়া মোহৰ মাতিক ধৰি দন্ত ৰাজাৰ মহিষী মহা ভয়তে কান্দন্ত ইন্দ্ৰই কয়া ধূপ লৈ গুচি গ'ল ৰাজমহী মহাভয়ত কান্দন্ত বোলে মোৰ মাতৃ প্ৰহ্লাদে কৈছে যে মোৰ মাতৃ কয়া ধুৱে পাৰে মানে চিঞৰি চিঞৰি আপোনাক কৰি কান্দিবলৈ ধৰিলে অধনীয়া আনন্দ পথে যেহেন কৰি যায়াতি হুকতে কান্দয় হিমতে হুক আতি মাতি কৰি নন্ত আকস্মিতে আঁকি দেৱ ঋষি দেখিলন্ত এই যে দেৱলোকে যে আপোনাৰ দৈত্যৰ গোটেই লুটপাট কৰি ধন ৰত্ন যিমান আছে সকলো লুটিলে নিয়াৰ পাছত এটা আপোনাক দৈত্যসকলে যেতিয়া আপোনাক কৰিলে কৰাৰ পাছত দেৱৰ্ষি মহামুনি নাৰদ আহি সেই ঠাইত উপস্থিত হ'লে পন্থলৈ যান্ত ইন্দ্ৰে হতি কাটি যায় ইন্দ্ৰক মুনিলা বাইক দেৱৰ্ষি চাই হে হুৰপতি শুনা মোহৰ কৌশল অপৰাধী মুহে মহাভূধমন দেৱকী নাৰদে ইন্দ্ৰক বুজালে যে এওঁটো অপৰাধী নহয় মন শুদ্ধ কাৰো অন্যায় হৈ চিন্তা নকৰে আংক তুমি এৰা অতি শীঘ্ৰ কৰি মহাভাগৱতে গৰ্ভই আছে ধৰি এহি শুনি ইনে পাছে বুলিলা বচন মোৰ অভিপ্ৰায় নীতি কৰি মন তাহান গৰ্ভত যিটো সবালয় আশ্ৰয় মহাবল অপৰাধী হৈবে কদুজয় স্বৰ্গৰাজ্য ইন্দ্ৰ দেৱতাই মহামুনি নাৰদৰ আগত প্ৰকাশ কৰিছে যে তুমি কৈছা মহাভাগৱত আছে এওঁ গৰ্ভত কিন্তু মই কৈছো এওঁ গৰ্ভত থকা যিটো সন্তান পৰম দুৰ্জয় মহাবলৱন্ত পৰাক্ৰমী ৰজা হয় গতিকে এওঁ যদি ৰজা হয় আকৌ আমাৰ দেৱলোকত অত্যাচাৰ আৰম্ভ কৰিব বিপদ আহিব ইটো উপজিনা দেৱনী মূল কৰিবে এতে কেলা গজয়ায়ু নিশ্চয় মাৰিবে তাহান গৰ্ভৰ পৰা নোপজে যাৱত ভাল হতে মই ৰাখিব তাত সেইটো ভয় কাৰণে মই ভয়াদুক স্বৰ্গৰাজ্যলৈ লৈ যাবলৈ লৈছো তুমি যাতে বাধা নিদিবা যেতি ধন সবালৈ ৰাখি যায় পজয় এখনে মাৰি পোৱাক বুলিলো নিশ্চয় বালকক মাৰি আক গৃহক পঠাইব তোমাৰ আগত ৰিখি নিশ্চয় কহিব মই এতিয়া স্বৰ্গৰাজ্যলৈ লৈ যাম মই সুন্দৰকৈ একো অপকাৰ কৰা ধৰি একো অপকাৰ নোহোৱাকৈ ৰাখিম কিন্তু কয়াধুৰ গৰ্ভত যেতিয়া বাজ হৈ যিটো সন্তান ভূমিষ্ঠ হ'ব ভূমিষ্ঠ হোৱাৰ লগে লগে মই মাৰিম নহ'লে আকৌ দেৱলোকত সেই সন্তানটো অত্যাচাৰ আৰম্ভ কৰিব আমি জীয়াই থাকিব নোৱাৰিম নহয় গতিকে এই কথা ভাবি সেই কৃপালু মুনি তোমাৰ আগত মই প্ৰকাশ কৰিলি ইন্দ্ৰৰ বচন শুনি নাৰদে কৰিলা তাক চাই কিয় হাস্য কৰিলা পৰম নিষ্পাপ এহে মহাভাগৱত
অনন্তৰয় অনুস্বৰ মহাবৰায়নত। দুইজনৰ মাজত বাক বিতংগা আৰম্ভ হৈছে। মহামণি নাৰদে ক'লে যে সেয়া স্বৰ্গ আহিছে ইন্দ্ৰদেৱ, তুমি যিটো ভয় খাইছা একো ভয় খাব নালাগে। গৰ্ভত থকা কয়াগুৰু গৰ্ভত থকা সন্তানটি নিষ্পাপ মহাভাগৱত, তেওঁ কাৰো অপকাৰ আৰু চিন্তা নকৰিব। সেইকাৰণে তোমাক মই কথাখিনি অৱগত কৰিছো। তোমাৰ মানিবে অংক নাহিকে হকতি, মোহৰ বচন শুনি উপহুৰপতি। সমস্ত জগতে মাৰি পাক যদি চাৱে, তথাপিতো নজানৰ হৰিৰ প্ৰভাৱে। নিজৰ ভয়ত যদি কাৰোবাক মাৰিবলৈ যাওঁ, মাৰি কিন্তু সমস্যা শেষ নহয়। কাৰণ পৰম শক্তি ভগৱন্তে সকলোকে নিধন হোৱাৰ ব্যৱস্থাটো কৰি থোৱা নাই। চৰাচৰ জগতখন স্বজন পালন সংসান তেওঁৰ পৰা হৈ আছে। ভগৱন্তে যি কৰিব সেইটোহে সত্য। ধৰ্মিষ্ঠ বলিষ্ঠ গৰিষ্ঠ কিছু নৈ ঈশ্বৰে যি কৰে সেহিহে সত্য বুলি। মই বলৱান, মই ধনৱন্ত, মই ৰজা, মই প্ৰজা, এইবোৰ ঈশ্বৰৰ লগত সম্পৰ্কবিহীন। ঈশ্বৰে যিটো কৰিব সেইটোহে সত্য। আমি একো কৰিব নোৱাৰো প্ৰভু বস্তু। হয়, গতিকে আমি যে আজি সমবেত হৈছো, এই বহাগৰ পৰা আহিব আপোনালোকৰ চৰণ দৰ্শন, কি দৈৱ পাশত কৃপা থকাৰ কাৰণেহে আপোনালোকৰ চৰণ দৰ্শন সম্ভৱ হৈছে। চব ঈশ্বৰৰ কাৰণেতো সম্ভৱ। আমি কৰিব যিটো কৰিম বুলি ভাবো সেইটো আমি কৰিব নোৱাৰো। সেইকাৰণে কৈছে যে ধৰ্মিষ্ঠ বলিষ্ঠ গৰিষ্ঠ কিছু নৈ ঈশ্বৰে যি কৰে সেহিহে সত্য হৈ। ভগৱানে যিটো কৰিব সেইটোহে আচল সত্য। নাৰদৰ বাণী শুনি মোহৰ মাতি কৰে লগ হুয়া ভয়। অনন্তৰ প্ৰিয় ভক্ত আছে এহি শুনি পুৰণৰে কৰিল ইন্দ্ৰ মন প্ৰাণ কোমলি নাৰদক পৰামৰ্শ দিলে মহামণি নাৰদে, এই সন্তানটিৰ তোমাৰ একো অপকাৰ নহয়। তুমি কয়াধূপ মোক দিয়া, আৰু এওঁ সন্তানটি কেনেকৈ মহাভাগৱত হয় ধাৰ্মিক ধমগ্ন ব্যক্তি হয় তাৰ কাৰণে মই চেষ্টা কৰিম। কৃষ্ণ নমস্কাৰ কৰিলো মাতিৰ চৰণে, সব কবলো তলৰি ভূঞে ৰঙমনে। তাত পাছে মোহৰমা টিকতে মাৰিখি, আপোনাৰ আচমক মিলন পাহৰিখি। স্বৰ্গৰাজ্য ইন্দ্ৰ মহামণি নাৰদক কয়াধূপ সমজাই তেওঁ নিজৰ স্থানলৈ গুচি গ'ল, আৰু মহামণি নাৰদে কয়াধূপ প্ৰহ্লাদৰ মাতৃক নিজৰ আশ্ৰমলৈ লৈ আহিলে। তোমাৰ কুশল হলে তুমি মহাহনত, তোমাৰ স্বামীয়ে যায় তপস্যাৰ পৰা, নাশয়গী হতহতি দুখ পৰিহৰ।
তুমি কোনো চিন্তা নকৰিবা তোমাৰ সন্তানটোৰ পৰাই চৰাচৰ জগতখনে জীৱশ্ৰেষ্ঠ মানুহে জীৱৰ আত্মাৰ সন্ধান লাভ কৰিব জীৱনটো কেনেকৈ নৰ সমাজ পৰিচালনা কৰিব লাগে সমস্ত তত্ত্ব কথাখিনি প্ৰহ্লাদে জগতাক দিব আৰু তোমাৰ স্বামীও প্ৰজাপিতা ব্ৰহ্মা সন্তুষ্ট কৰি বৰ লাভ কৰি পুনৰ তোমাৰ ওচৰলৈ ঘূৰি আহিব এইবুলি মহামুনি নাৰদে প্ৰয়াসক আশ্বাস দিলে তাৰে মোৰ আশ্ৰমত হৰিখে মোৰ ভাগ্য কৰ হতি মন কৰি ঋষিৰ বচন শুনি ভয় কৰিল আনন্দ থাকি আমাৰে ঋষি কহেবিল মহামুনি আনন্দ নাৰদৰ আশ্ৰমত কয়া ধৰি আধ্যাত্মিক ভগৱন্তৰ তত্ত্ব আদি কথা শ্ৰৱণ কৰি মনাবিল আনন্দৰে জীৱন নিৰ্বাহ কৰিব ধৰিলে যাৰে মোৰ পিতি ঘূৰ তপস্যা কৰিল নাৰদ প্ৰতাপে মোৰ মাতৃ হেৰিল মহানন্দ ভূজা হতি ঋষি কহে ময়ো গভে আছো তাক হতে চিন্তায় গৰ্ভতে মানুহক দেৱসুলভ শিশুবিলাকক প্ৰকৃত আমি মানুহ হিচাপে গঢ়িব পাৰোঁ প্ৰহ্লাদেও চৰিত্ৰটো সেইখিনি আমাক দেখাইছে প্ৰভু বাস্তৱ সন্মতভাৱে স্বামী আখিলে মোৰ পুত্ৰ তেবে হে জানো আৰু এই হিমতে চিন্তি গভে নাৰদৰ প্ৰসাদে শ্ৰৱণ কৰি গৰ্ভৰ সন্তানটি পিতৃ ঘূৰি নহালৈকে মোৰ যাতে গৰ্ভতে থাকে জন্ম হোৱাৰ লগে লগে প্ৰতিপাল পোহপাল দিবলৈতো মোৰ এটা সংকট আহিব মই কেনেকৈ পোহপাল দিম সেইকাৰণে কয়া ধৰি নিজৰ শক্তি বলতে জন্ম নোহোৱাকে সন্তানটি কিছুদিন ৰাখি থৈছিল মহাকাৰণ্য কৰি কি পৰম মহন্ত মাতিয়ে গুচাৱে সুক অভয় দিনত সমৰ্থ মহন্ত মহাপৰম ভকত ধৰ্ম তত্ত্ব জ্ঞান ভক্তি কৰি লাভে কত ঈশ্বৰৰ পৰম তত্ত্বৰ কথা মহামুনি নাৰদে কয়া সন্মুখত লাগি ৰাখি কেনেকৈ এটা সন্তান মানুহ হিচাপে জন্ম হ'ব পাৰে মানুহ হৈ কেনেকৈ তেওঁ মানুহৰ কৰ্ম কৰিব পাৰে আৰু মানুহ হলে সমস্ত জগতখনৰ কাৰণে চন্দ্ৰ সূৰ্য থকালৈকে পৃথিৱীত সেই আদৰ্শ যাতে চিৰজ্যোতিষ্মান হৈ থাকে তেনেকুৱাখিনি শিক্ষা মহামুনি নাৰদে নিজৰ আশ্ৰমত কয়া ধৰি শিক্ষা দিব ধৰিলে মোহ কয়ো বেছি কৰি ঋষিৰে কহিল হিতু মহাজ্ঞান ভক্তি মাতি বিস্তৰ দিৱসৰে হিমতে বহি গল স্বামী গলা ভিয়া হতি হবে দূৰ গল এইদৰে
মহামুনি নাৰদৰ আশ্ৰমত বহু বছৰ তপস্যা পৰা স্বামী ঘূৰি নহা পৰ্যন্ত ধৰ্মতন্ত্ৰ পৰমাৰ্থিক ব্যাখ্যা শ্ৰৱণ কৰি কয়া ধৰে শান্তিয়ে জীৱন কটালে। ঈশ্বৰৰ বিপাক কোনে ক'ব পাৰে? ভগৱন্তৰ মায়া। হিৰণ্যকশিপুৰ অতব্য অৰণ্যৰ পৰা ঘূৰি আহিলে। ঘূৰি অহাৰ পাছত প্ৰহ্লাদ জন্ম হ'ল। জন্ম হোৱাৰ পাছত কয়া ধৰে নিজৰ স্বামীক লগ পোৱাৰ পাছত মহামুনি নাৰদে যিখিনি দিব্য জ্ঞান দিছিল, এই দিব্য জ্ঞানখিনি মায়াময় সংসাৰ সকলোকে পাহৰি পেলালে। দয়ালু নাৰদ পিতৃ সমান মাটি দিলন্ত মাটি পাহৰিলে লভিয়া স্বামী ঋষিৰ প্ৰসাদে লভিলো প্ৰহ্লাদ ডাঙৰ দীঘল হৈ আহিছে ক্ৰমান্বয়ে। লগৰীয়াবিলাকক মাকে যে আপোনাৰ এই যে দিব্য জ্ঞান পৰা কেনেকৈ বঞ্চিত হয়, লগৰীয়াবিলাকক ক'লে কি বুলি? দয়ালু নাৰদ পিতৃ সমান মাতৃক দিলন্ত পৰম জ্ঞান। কেইজন পিতৃৰ পৰা মাক যিখিনি অৰ্থাৎ মাতৃ গৰ্ভত থাকোঁতে আই গৰ্ভত থাকোঁতে মোক যিখিনি পৰম জ্ঞান দিলে, সেই জ্ঞানখিনি মই গৰ্ভতে লাভ কৰিলোঁ। গৰ্ভত মই মহামুনি নাৰদৰ জ্ঞান লাভ কৰাৰ কাৰণে সেইখিনি মই পাহৰি নগৰিলোঁ। কিন্তু মাতৃয়ে ক'লে কি? মাতৃ পাহৰিলে লভিয়া স্বামী ঋষিৰ প্ৰসাদে লভিলো মাতৃ পাহৰিলে লভিয়া স্বামী। কিন্তু মোৰ জন্মদাত্ৰী মাতৃয়ে আই দেউতাক খুৱাই বিষৰ সুখত মজি দিলে আৰু মহামুনি নাৰদে কোৱা কথাখিনি পাহৰি গ'ল। কিন্তু গৰ্ভতে যে মই সমস্ত শিক্ষাখিনি যে লাভ কৰিলোঁ, সেইকাৰণে সেই শিক্ষাখিনি মোৰ স্থায়ী হৈ ৰোমে ৰন্ধে প্ৰতিটো তেজৰ কণিকা মোৰ এই তত্ত্ববোৰ হিৰণ্ময় হৈ গ'ল। মই নাপাহৰিলোঁ। আচ্ছা, মহিমা পাহৰিলোঁ নত পৰয়ন হে ৰাম যেবে মোৰ বাক তোমাৰ শ্ৰদ্ধা হয় বিষ্ণু বিষয়ত মতি হৰে কনিশয় নাৰদ অনুগ্ৰহ শুনাই নিশ্চয়। সেইকাৰণে সেই সহপাঠী বন্ধুসকল, মৰমৰ সহপাঠীসকল, বন্ধুসকল, বোলে নাৰদৰ পৰামৰ্শ অনুযায়ী সমস্ত মই জ্ঞানৰ অধিকাৰী হ'লোঁ আৰু তোমালোককো মই সংগী হিচাপে, একে সহপাঠী হিচাপে এইখিনি পৰম জ্ঞান ল'বৰ কাৰণে তোমালোকক মই আহ্বান জনালোঁ। গতিকে আমাৰো সেইখিনি অতি প্ৰাসংগিক লোকসকল। গতিকে আমি আমাৰ যিবোৰ সতী সন্তান তুলিছোঁ, যে ধাৰ্মিক যদি ভকতীয়া নহয়, ল'ৰা ছোৱালী যদি ভকতীয়া নহয়, ঈশ্বৰৰ প্ৰেমী যদি নহয়, তেতিয়াহ'লে বিপদটো অনিবাৰ্য সেইখিনিতে। সেইকাৰণে সৰু কালৰ পৰাই আধ্যাত্মিক শিক্ষা ভকতৰ সমাজত গৈ মহাপুৰুষজনে যিখিনি কালজয়ী সাহিত্য সম্ভাৰত দি থৈ গ'ল মহাপুৰুষ শংকৰদেৱে, গতিকে সেইখিনি আমি ভকতৰ সমাজত প্ৰণালীবদ্ধভাৱে বিজ্ঞানসন্মতভাৱে আমি সমস্ত সমাজখনৰ চৰ্চা হোৱা উচিত। চাৰিওফালে সন্ত্ৰাস জৰ্জৰিত
সমাজখন উপায় এটাই আছে, সেইটো হ'ল মহাভাৰতৰ শিক্ষা। সেইকাৰণে প্ৰহ্লাদে যিখিনি শিক্ষা নিজৰ সংগী ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলক যিখিনি শিকিত উপদেশ দিলে, সেই শিকিত উপদেশখিনি অনন্ত কালৰ কাৰণে প্ৰাসংগিক হৈ থাকিব প্ৰভুত্ব। সেইকাৰণে আমি মহাভাৰতৰ এই শিক্ষাখিনি আমি নিজেও গ্ৰহণ কৰিব লাগিব আৰু উত্তৰ পুৰুষক দিব পাৰিব লাগিব। ই বৈষ্ণৱ পুত্ৰ জনী স্বৰ্গহন্তে পিতি কপে লাভে অবৈষ্ণৱ পুত্ৰ যদি হয় বংশত, ঘৰখনত যদি এটি অঘাইতং ল'ৰা জন্ম হয়, ভক্তিবাদ থকা নহয়, ভকতীয়া যদি নহয়, তেওঁ আচৰণ তেওঁ অপকৰ্মৰ দ্বাৰাই পিতৃ মাতৃ যদি স্বগতো থাকে, পুতেকৰ অপকৰ্মৰ দ্বাৰাই দুনাই নৰকলৈ ঘূৰি আহিবলগীয়া হয়। সেইকাৰণে অবৈষ্ণৱ পুত্ৰ যদি হোৱা বংশত, বংশত যদি অবৈষ্ণৱ সন্তান এটা জন্ম হয়, পিতৃ মাতৃ সকলোকে স্বৰ্গৰ পৰা থলথলকৈ সহায় লৈ আহে আৰু তেওঁকে সমাজত বিক্ৰিয়া সৃষ্টি হয়। নিজেও অশান্তি জীৱন যাপন কৰে, সমাজখনকো অশান্তি দিশে আগবঢ়াই লৈ যায়। সেইকাৰণে ল'ৰা ছোৱালীবিলাকে আমাক অতিশয় ধাৰ্মিক হোৱা উচিত বুলি মহাভাগৱতে আমাক জনাইছে। কৃষ্ণৰ কৰুণা হবে সবাতে পশুৰ বুলিবাহাকে নবুধি হবে ঈশ্বৰত কহো মই শুনি আছো যেন মহামুনি নাৰদে যিখিনি ব্ৰহ্মতত্ত্ব কথা, ঈশ্বৰৰ ভক্তি তত্ত্ব কথা, পৰমাৰ্থিক তত্ত্ব কথা যিখিনি মাতৃ আগত শ্ৰৱণ কৰাই মই ব্ৰহ্মতত্ত্বে যিখিনি মই শুনিলোঁ, সেই কথাখিনিকে তোমালোকক মই পুংখানুপুংখ হিচাপে বুজিবৰ কাৰণে উপদেশ দিব খুজিছোঁ। তোমালোকে একান্ত মনে শ্ৰৱণ আৰু কীৰ্তন কৰা। দেহৰ অজ্ঞাত্মাৰ যেন আছে বিলক্ষণ, শুনিও বালক হব ভূঞাই ৰামে জন্ম আদি কৰি স্বয়ং বিকাৰ স্বয়ং ইহাতে বুলি দেহ জানিবা নিশ্চয়। দেহৰ আত্মা জানো আছে বিলক্ষণ, দেহৰ ভিতৰতে আত্মা আছে, কিন্তু সেই আত্মা আকৌ অমৰ নহ'ব, দেহটোহে বিলৈ বিপত্তি হৈ থাকে। সেইকাৰণে একান্ত মনে মৰমৰ বন্ধুসকল শুনাচোন, জন্ম আদি কৰিছে ধিকাৰ আশ্ৰয়, শৰীৰটোত ছয়চক্ৰ থাকে, জন্ম জৰা বুঢ়া কৃষ্ণা মৃত্যু আৰু ভয়। এই ছয়চক্ৰ দেহ মাত্ৰই থাকে, দেহ ধাৰণ কৰি ছয়চক্ৰত ভুগিবলগীয়া হয়। আত্মাৰ নাহিকে ইটো যতে বিকাৰ শুনিও বহুৱাৰে দিশান কৰি হাৰ বিকৰ দেখিও বহুতৰ ফল ছয় পৰিপক্ব ভুলে কালে আপুনি হৰ। আত্মাৰ নাহিটো যতে বিকাৰ, দেহতে আত্মা আছে কিন্তু আত্মা বিকাৰ নহয়। দেহৰে ধৰ্ম ইটো জনম মৰণ, দেহৰে সংদেহ হৈ দেহ উদ্যমন, দেহটোহে জন্ম মৃত্যু হৈ থাকে, আত্মাৰ অমৰণ হ'ব, আত্মা মৰণ নাই। দীঘল দেখিও বহুতো ফুলশ্চয়, উদাহৰণটো দেখাইছে। এজোপা আম গছত অসংখ্য আম লাগে, বুঢ়া হৈ যেতিয়া পকিব, পকা পাছত যেনেকে আমখিনি গোটেইখিনি হৈ পৰে, নহয়নে? ক্ষয় যায়, কিন্তু গছজোপা ক্ষয় নাযায়।
নিজৰ স্থিতিতে ৰৈ যায় নহয়নে আত্মাৰ প্ৰদূপ গছৰ ফলনি দেহত নিৰ্দিষ্ট এটা সময় সীমালৈ আহিছে আমাৰ দেহবিলাকত প্ৰৱেশ কৰি আছে আৰু সময়ৰ পাছত দেহটো যেন যোগে এৰৈ ন এটা যোগে বাম যোগে যেনেকৈ এডাল বনৰ পৰা অন্য এডাল বনলৈ গুচি যায় আত্মাই তেনেকৈ দেহবিলাক সলাই থাকে সময়ে সময়ে আত্মা ঘূৰি ফুৰিবলগীয়া হয় লগতে জনা বিখন হয় হেহিমতে আত্মা নষ্ট নহিতে নিশ্চয় দেহত কৰি যায় আত্মা ভিনব দেখিয়া ঈশ্বৰক ভজায় কাৰকতে দিয়া আত্মা সম্পৰ্ক জ্ঞানখিনি কেৱল জীৱশ্ৰেষ্ঠ নৰকেও উপলব্ধি কৰিব পাৰে আমাৰ যে আত্মা বোলা বস্তুটো আছে অন্য জীৱনবোৰ উপলব্ধি নহয় আহাৰ নিত্যা ভয় মৈথুন সমস্ত জীৱৰে মানুহৰ কোনো এটা পাৰ্থক্য নাই পাৰ্থক্য এইখিনিতে আত্মাৰ উপলব্ধি মানুহে কৰিব পাৰে শীৰ্ষত আপোনাৰ ভগৱন্ত মহাশক্তি এটা যে আছে অন্য জীৱৰ সেইটো উপলব্ধি নহয় কেৱল জীৱশ্ৰেষ্ঠ মানুহৰ হয় এইকাৰণে নৰতে ধাৰি মানুহ মাত্ৰই আত্মাক কল্যাণৰ কথা ভাবিব লাগে এইখিনিকে আমাক মহাভাগৱত শিক্ষাই আহ্বান জনাইছে অবিনাশিনীত বাপা বুলি এতেকে অক্ষয় আকাৰৰ নয় নিত্য শুদ্ধ ভুল নিৰঞ্জন জাত এতেকে হে গতি প্ৰিয় বুলি তাক অবিনাশী নিত্য আত্মা বুলি কয় আত্মা অবিনাশী বিনাশপ্ৰাপ্ত নহয় সেইকাৰণে সেই আত্মাক যদি চিনি পায় ধৰা নামৰ জীৱশ্ৰেষ্ঠ মানুহে ক'তো আপোনাৰ ভিন উচ্চ নিজ পণ্ডিত অপণ্ডিত শিক্ষিত অশিক্ষিত নিচ দুখীয়া দৰিদ্ৰ স্থান নাই তেতিয়া আত্মৰ উপলব্ধি আত্মবিস্মৃতিয়ে মৃত্যু আত্ম উপলব্ধি আত্মাৰ দৰ্শন যদি নহয় জীৱন্ত কালতে সেইটো মৰা আৰু যেতিয়া আত্ম উপলব্ধি কৰিব পাৰে জীয়াই থাকোঁতে সেইজন মুক্তিদাতা অৰ্থাৎ জ্ঞানী পুৰুষ মনুষ্য শৰীৰ পায় কৃষ্ণ ভজে এহি মানে দুখে ঘূৰ মনুষ্য শৰীৰ প্ৰায় কৃষ্ণক নভজে গতিকে ভগৱান মানুহৰ জন্ম পাই পৰম কৃষ্ণক তুতি নতি ভক্তি কৰিব লাগে আৰু যদি কৰা নাই তেতিয়াই জন্মটো বৃথা হৈ যায় তাৰমানে আত্মা বহু কোটি কোটি জন্ম বাগৰি বাগৰি জীৱশ্ৰেষ্ঠ মানুহৰ দেহত প্ৰৱেশ কৰে দেহত পুৰাণ সেই কথাটো কৈছে স্থাৱৰং বিংশতে লক্ষণম জলজং নৱলক্ষণস্য পূৰ্ণাস নৱলক্ষণস্য দশ লক্ষণস্য পচিন ত্ৰিংশ লক্ষণস্য পশুনা চতুৰ্লক্ষণস্য বানৰাত্মক মনুষ্যাং বাক্যত কুৰ্মানি সাধা স্থাৱৰ ভূমণ্ডল স্থাৱৰং বিংশতে লক্ষণম পৃথিৱীৰ উপৰিভাগৰ স্থাৱৰ বুলি কোৱা হৈছে এই উপৰিভাগত আত্মাই কিমান যদি মানে জন্ম 20 লক্ষ জন্ম অতিক্ৰম কৰিব লাগে কীট পতংগ গছ গছনি যিমান জীৱ জগত আছে আত্মাই বিশ্ৰাম কৰিব লাগে জলজং নৱলক্ষণস্য আকৌ পানীৰ তলত যিমান জীৱ সমুদ্ৰ আছে সমস্ততে আত্মা এইটো বিজ্ঞানে কৰ্ম বিৱৰ্তন বুলি কৈছে এই যে আপোনাৰ এটা দেহ ত্যাগ কৰি অন্য এটা দেহত আত্মাই প্ৰৱেশ কৰে এইভাবে জলত 9 লক্ষ জনী ঘূৰিবলগীয়া হয় তাৰপিছতে পূৰ্ণাস নৱলক্ষণস্য কাছৰ জাতীয়
9 লক্ষ জনী ঘূৰিবলগীয়া হয় 10 লক্ষ চব পশ্চিম পক্ষী জাতীয় 10 লক্ষ বাৰ আত্মাই ঘূৰিবলগীয়া হয় 340 চব পশু না 300 অৰ্থাৎ 30 লাখ জনী জন্ম অতিক্ৰম কৰিবলগীয়া হয় পশু জাতীয় 70 লক্ষ চব বানৰা 4 লাখ জনী জন্ম বান্দৰ প্ৰজাতিৰ আত্মাই ঘূৰিবলগীয়া হয় তত মনুষ্যৰ ওপৰত পথত কোনানি চাৰে হৰো শেষতে 84 লক্ষ জনী অতিক্ৰম কৰাৰ পাছত জীৱ শ্ৰেষ্ঠ মানুহৰ দেহত আত্মা প্ৰৱেশ কৰে ঐ ইটো নৰ হৰিৰ কম নেদেখি মনুষ্য হৈ বাক নাপায় কোটি কোটি কল্প এই জীৱনটো সাধাৰণ বুলি নাভাবিবা এইটো নৰহৰিয়ক নেদেখিবা অল্প মনুষ্য হৈ বাক নাপায় কোটি কোটি কল্প কোটি কোটি জন্ম বাগৰি 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 হৰৌ শেষত বহু কোটি জন্মান্তৰী হুৱে ভাগ নৰহৰি অপজীৱে তেবে পাব বহু কোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি অপজীৱে তেবে পালে না বহু কোটি জন্মৰ বাগৰি বাগৰি সদৌ এখন মানুহৰ দেহত আত্মা প্ৰৱেশ কৰে সেইকাৰণে সেই আত্মাটিক কল্যাণৰ কাৰণে আত্মাৰ সদ্গতি অৰ্থে জীৱশ্ৰেষ্ঠ নৰকে ধৰি মানুহে চিন্তা কৰিব পাৰে অন্য জীৱই নোৱাৰে বিষয় সম্বন্ধ ইন্দ্ৰিয় সুখ সমস্ত জনিত পায় পৰম দুৰ্লভ হৰিৰ ভগতি মনুষ্যত কৰে নাই এই বিষয় সম্বন্ধ সুখ কোনবিলাক বিষয় সম্বন্ধ হ'ব আমি সাধাৰণ এটা উদাহৰণ খুব অত্যাধুনিক ঘৰ এটা সাজিলোঁ অত্যাধুনিকভাৱে ৰুমটো তৈয়াৰ কৰি খুব ধুনীয়াকৈ লাখটকীয়া আপোনাৰ বিচনা গাৰু আদি আপোনাৰ লৈ যিটো নিদ্ৰা যাওঁ টোপনি যাওঁ এটা ইন্দ্ৰিয় সুখ চকু কাণ নাক ভৰি হাত বিহৰি এইবিলাকে তৃপ্তি লাভ কৰে এইটো ইন্দ্ৰিয় সুখ বুলি কোৱা হয় এই সুখটো ক'ত আছে বুলি কৈছে ভোগৰি সংগী পায় মহাপুৰুষে আমাক দেখুৱালে গাহৰিয়ে বোলে সেই গেলা বোকাখিনি ঘূৰিটো লৈহে এটা সুখকে লাভ কৰে কোনো পাৰ্থক্য নাই লাখটকীয়া বিচনাখনত শুই যিটো আমি ইন্দ্ৰিয় মানে পৰিতৃপ্ত পঢ়াওঁ গাহৰিয়ে সেই ঘূৰিটো বোকাখিনি মাৰি এটাই সুখ কোনো পাৰ্থক্য নাই সেইকাৰণে ভোগৰি সংগী পায় সকলো ইন্দ্ৰিয়জনিত বিষয় সুখ চব একেই পাৰ্থক্য এইখিনিতে আমি ঈশ্বৰৰ সত্তাটোক চিনিব পাৰোঁ উপলব্ধি কৰিব পাৰোঁ পৰম শক্তিটোৱে ঈশ্বৰে দয়া কৰাৰ কাৰণে কৰুণা কৰাৰ কাৰণে আমি লৰি চৰি ফুৰিব পাৰিছোঁ সংসাৰ ধন জন জীৱন যৌৱন পুত্ৰ কন্যা পৰিবাৰ সকলোখিনি আমি কৰিব পাৰিছোঁ নহয়নে চব ভগৱন্তৰ কাৰণে এইটো সম্ভৱ হৈছে ভগৱন্তই যদি আমাক কৃপা নকৰে এইটো সম্ভৱ নহ'লে সেই উপলব্ধিটো কেৱল জীৱশ্ৰেষ্ঠ মানুহে কৰিব পাৰে নে নোৱাৰে অধিকাৰ বুলি এক ধৰ্ম নাহি কয় এই আত্মদৰ্শী দিলো ভুলি যিটো জ্যোতি প্ৰকাশ জগতকে সদা হেতু বোলে ও কাৰণ অবুলয় হয়তো জ্ঞান অনঙ্গ বুলয় জাত সংগে নাহি কয় অনাদিত বুলি পুৰ জানি বাণী স্বয়ং পৰম জ্ঞান যেতিয়া আমি লাভ কৰিম আত্মদৰ্শী যেতিয়া হ'ম আত্ম উপলব্ধি যেতিয়া হ'ব
এহিবা সম্পদে কৰে নেপাৰ লক্ষণ দেহাতীত গৰ্বনেই কৰে বিচাৰ তেৱেহে সংসাৰ গুছে শুদ্ধ হুমে মন হৃদয়ত ঈশ্বৰক পাৱে দৰ্শন ঈশ্বৰক জানিলে আত্মদৰ্শন হয় সমভাৱ ভগৱানৰ কথা শুনিলে গৈছে মনৰ সংশয় ঈশ্বৰক কৃষ্ণৰ কথা শ্ৰৱণ কৰোঁতে কৰোঁতে হৃদয়ৰ মলবিলাক দম্ভ অহংকাৰ কুচু কপট হিংসা হিংসি যে অমানৱীয় কোনো চিন্তা চৰ্চা সকলো আঁতৰি যায় ঈশ্বৰক দৰ্শন হয় প্ৰভুসকল যেনেকৈ উদাহৰণটো দেখাইছে এই ৰাতি অন্ধকাৰটো কেতিয়া নাশ হ'ব পুৱাৰ যেতিয়া সূৰ্যটো ওলাই আহে সূৰ্যটো ওলাই আহিলে যেনেকৈ গোটেই অন্ধকাৰটো নাশ পায় যে আমাৰো এই হৃদয়খনত ভগৱতী বীজ যেতিয়া অংকুৰিত নহয় ঈশ্বৰৰ আমি যেতিয়া জ্ঞান লাভ কৰিব নোৱাৰোঁ ঈশ্বৰক যেতিয়া আমি বুজিব নোৱাৰিম তেতিয়া আমাৰ মায়া মোহে জীৱনটো দগ্ধ হৈ থাকে দম্ভ দৃশ্য আদি ভাৱত মগ্ন হৈ থাকোঁ এইবোৰ নাইকিয়া কৰিবৰ কাৰণে হৃদয়খন ফটফটীয়া নিৰ্মল কৰিবৰ কাৰণে ভকতৰ সংগলৈ গ'লে পৰম জ্ঞান লাভ হয় আৰু পৰম জ্ঞান লাভ কৰিলে সকলোৱে আমি পৃথিৱীত শান্তিৰে জীয়াই থাকিব পাৰিম সেইকাৰণে আমাৰ মানুহকে ধৰ্ম প্ৰয়োজন হ'ব অন্য জীৱই তেওঁলোকক জন্মলগ্ন হোৱা কিছুমান ভগৱন্তে ধৰ্ম দিলে তেওঁলোকে তেনেকৈ পৰিচালিত হয় কিন্তু মানুহে হিমাশ্ৰে আহি যায় সেইকাৰণে মানুহকে ধৰ্ম প্ৰয়োজন ভগৱন্ত কৃষ্ণই যেতিয়া দাপৰযুগত অৱতাৰ হ'ল আৰু সমস্ত মানুহৰ কৰ্ম কৰি যেতিয়া বৈকুণ্ঠলৈ যাবলৈ খুজিলে তেতিয়া প্ৰহ্লাদে তেওঁ ভূহিত বান্ধৱ উদ্ধৱে ভগৱন্ত কৃষ্ণক কৈছিল যে প্ৰভু তুমি আমি দুয়ো গ'লে মিলিব অনাথ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ তুমি যদি গুচি যোৱাগৈ ধৰাধামৰ পৰা মইনো কাক লৈ জীয়াই থাকিম তোমাৰ বৈচিত্ৰ ৰূপ লীলা চাই চাই মই নয়ন ভৰি ভৰি জীৱনটো চালোঁ আৰু গোটেই জীৱন শান্তিয়ে মই বসবাস কৰিলোঁ এতিয়া ধৰাধন ত্যাগ কৰি তেতিয়া তুমি যেতিয়া গুচি যাবাগৈ মই চাৰিওফালে জগতখন অন্ধকাৰ দেখিম সেইকাৰণে প্ৰভু মোক তুমি লগত লৈ যোৱা এতিয়া কৃষ্ণই ক'লে কি তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান এইটো ভকতীয় পথ যে তুমি মই যদি দুইজন জ্ঞানী পুৰুষ জ্ঞানী মানুহ যদি জগতৰ পৃথিৱীৰ বুকুৰ পৰা গুচি যাওঁ চাৰিওফালে জগতখনত অস্থিৰতা দেখা দিব কাৰণ মানুহ স্বভাৱে লম্পট বিষয়ত অনুৰাগ মানুহ আটাইতকৈ লোভী নিজৰ স্বাৰ্থৰ কাৰণে যাওঁতে আমি কাৰ লোকচান হৈছে কাৰ লাভ হৈছে আমি সেইবোৰ চিন্তা নকৰোঁ নিজৰ লাভ হ'লেই হয় নহয়নে গতিকে সেইকাৰণে মানুহকে ধৰ্মৰ প্ৰয়োজন অভকতি নভৈলে ভূমি যাইবে ৰখাতইলা মোৰ আজ্ঞা পালিয়া থা কিয় মহাবন ভকতি নভৈলে ভূমি যাইবে ৰখাতল গতিকে ভক্তি ধৰ্ম যদি পৃথিৱীত নাথাকে সমস্ত জীৱ জগত সাৰখাৰ হৈ যাব সেইকাৰণে সেই নৰলোকক জীৱশ্ৰেষ্ঠ নৰলোকক এই দিব্য জ্ঞানেৰে হৃদয়বিলাক তুমি অনন্তকালে পোহাই থ'বৰ কাৰণে তুমি থাকিব লাগিব সেই কৃপালু বান্ধৱ এইবুলি ভগৱন্ত কৃষ্ণই উদ্ধৱক ৰাখি থৈ গ'ল আৰু সেইসকল মহান গুণী জ্ঞানী কালজয়ী ব্যক্তি থাকি আমাৰ জীৱ জগতক এটা পথ দি থৈ গ'লে এইটো পথে গ'লে সংসাৰখন যাতে ক'তো আউল নালাগে সুস্থিৰ বাতাবৰণ জীয়াই থকা পৰিৱেশটো প্ৰভুসকল কাৰণ জীৱশ্ৰেষ্ঠ মানুহৰ সমাজ নহয়নে গতিকে আমাৰ জীয়াই থকা পৰিৱেশটো আমিয়ে গঢ়িব লাগিব গতিকে ইয়াৰ সমলখিনিও ক'তো আমি যাব নালাগে মহাভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী এইখিনি আমি প্ৰণালীবদ্ধভাৱে ইয়াৰখিনিক যদি আমি ভাৱাৰ্থ ব্যাখ্যা কৰোঁ আৰু এইখিনি যদি আমি জীৱনত গ্ৰহণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ পৃথিৱীত যুদ্ধ বিগ্ৰহ সকলো নাইকিয়া হৈ যাব গতিকে এইখিনিকে আমাক
মহাভাগৱতে শিক্ষা দিয়ে। অ ৰাম হেন জানি যিটো নৰ বুদ্ধিমন্ত হয়, প্ৰথমতে ভকতিক কৰিবে নিশ্চয়, তেবে সংসাৰ দুখ তৰে অপয়াসে, মহাসুখে চলে সিটো ঈশ্বৰৰ পাশে। হেন জানি যিটো নৰ বুদ্ধিমন্ত্ৰ হয়, সেইজনে আটাইতকৈ বুদ্ধিমন্ত নৰ আৰু চতুৰ লোক, যিজনে ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তনত মনোনিৱেশ কৰিছে। যিসকলে গুৰুত্ব দিছে তেওঁলোকৰ জীৱন ধন্য হৈছে, আৰু যিসকলে ভক্তিৰ সাগৰত বুৰ দিব পৰা নাই, আধ্যাত্মিক তত্ত্বৰ সোৱাদ ল'ব পৰা নাই, সেইসকলৰ জীৱনটো বিফল হয় বুলি ভাগৱতে কৈছে। তেৱেহে সংসাৰ দুখ তৰে অপয়াসে, মহাসুখে চলে সিটো ঈশ্বৰৰ পাশে। গতিকে ইহকালটো আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি কৰি জীৱনৰ সুখ শান্তি পাব পাৰোঁ, আৰু পৰকালতো আত্মাই ব্ৰহ্মত বিলীন ঈশ্বৰত লীন মুক্তি হৈ যায়। গতিকে আত্মাই চিৰ শান্তি লাভ কৰে। এইখিনিকে আমাক ভাগৱতে দেখুৱালে। কয়ে সি জানি গৰ্বভাৱনেৰি উজতনে, কৃষ্ণৰ ভকতি মাত ঘনে, মিছা দেহে গেহে কৰে অহম ভাৱ, এতেকে তাৰ ভাল নহিকে স্বভাৱ। এহি জানি গৰ্বভাৱ এৰি যতনে, কৃষ্ণৰ ভকতি মাত্ৰ কল্প হবনে। প্ৰভুসকল দম্ভ অহংকাৰ এইবোৰ গৰ্বভাৱ আছে হৃদয়ত, অন্তৰত, সেই ভাৱবোৰ যতনে ত্যাগ কৰিবলৈ কৈছে। কৃষ্ণৰ ভকতি মাত্ৰ কল্প হবনে, কেৱল ভকতৰ সংগত বহি কৃষ্ণৰ পৰম তত্ত্ব কথা শ্ৰৱণ কীৰ্তন কৰি জীৱনটো সাৰ্থক কৰা, আৰু ঈশ্বৰৰ কথা শ্ৰৱণ কৰিলেই যেনেকৈ আমাক দেখাইছে, কৰ্ণপথে ভকতৰ জ্ঞাত উপদেশ হৰি, দুৰ্বাসনা হয় সমস্তয়, জলৰ যতে কোমল যেহেন শৰত কালে স্বভাৱতে নিমল কৰে। যেনেকৈ বাৰিষাৰ খাল ডুম নদ নদী পানী একেবাৰে বোকা পানী পৰি হৈ থাকে, একেবাৰে ভুদা হৈ থাকে, কেতিয়া সেইবোৰ পৰিষ্কাৰ হয়? শৰৎকাল যেতিয়া আহিব, বাৰিষা খাল ডুম পানী যেনেকৈ একেবাৰে ফটফটীয়া নিমল হৈ যায়, ভকতৰ সংগত বহিলে সেই শৰৎকাল উদয় হয়। অৰ্থাৎ বাৰিষাৰ ঘোঁৰা পানী যেনেকৈ শৰৎকাল আহিলে নাইকিয়া হয়, ভগৱানৰ গুণানুকীৰ্তন ভকতৰ সংগত বহি শ্ৰৱণ কীৰ্তন কৰিলে অন্তৰ পুৰুষকালীন সকলো নাইকিয়া হৈ হৃদয়খন নিৰ্মল হৈ যায়। মিছা দেহে গেহে কৰে অহম মানে মই মোৰ ভাৱ, মই মোৰ ভাৱটো নাইকিয়া হ'ব, এতেকে তাৰ ঘৰত নহিকে স্বভাৱ। গতিকে বেয়া স্বভাৱটো কেতিয়াও ভাল নোহোৱাকৈ নাথাকে। ভগৱানৰ গুণানুকীৰ্তনত সকলোৱে মন নিৰ্মল হৈ যায়। নামে বুলি বাহা গৰ্ব ভাৱ, কিহ কয়েৰিবে অবিৰকত হৈ জ্ঞান ব্ৰহ্মকলভীৰে, ইহাৰ উত্তৰ শুনা অদ্বৈত শিশু ছয়, দৃষ্টান্ত সহিতে কহো ইহাৰ নিৰ্ণয়। নিপানিকৈ নিপানিকৈ ভগৱত তত্ত্ব আমি কেনেকৈ লাভ কৰিব পাৰোঁ। প্ৰহ্লাদে নিজৰ লগৰীয়াবিলাকক মুখ দেখিলে যে ইহাৰ অতৰ শুনা দৈত্য শিশুশ্বৰে, এই মৰমৰ বন্ধু বান্ধৱসকলক শুনা
দৃষ্টান্ত সৈতে কহোঁ ইহাৰ নিৰ্ণয়। দৃষ্টান্ত উদাহৰণ পুংখানুপুংখভাৱে হিৰণ্যমুখাকে মই কথাখিনি তোমালোকক প্ৰকাশ কৰোঁ। একান্ত অনুশ্ৰৱণ কৰা নিশ্চয় উপলব্ধি হ'ব। কোনো পদে ক্ষত শুব নৰকনাশয় বালাত পৰি সেইটো প্ৰকাশ কৰে। বনিয়াসকলে তাক সহজে চিনয় উপায় কৰি আনি একহত কৰয়। কোনো প্ৰদেশ কোনোবা ৰাজ্য হয় বা বিদেশ এখন বিদেশ পৰিভ্ৰমণ কৰিবলৈ যাওঁতে বালিচৰ ঠাইত পালোঁ। সেই বালিচৰ ঠাইত সুবৰ্ণ কণা সূক্ষ্ম সূক্ষ্ম সোণৰ টুকুৰা টুকুৰি বালিত মিহলি হৈ যায়। বালাত পৰি সেইটো প্ৰকাশ কৰে। বালিত পৰি পেলাই সেই সোণৰ সূৰ্যৰ ৰশ্মি প্ৰভাৱ সেই বালিতে আপোনাৰ খুব ধুনীয়াকৈ আপোনাৰ জিলিঙনি উঠে, সুন্দৰ জিলিঙনি উঠে। বনিয়াসকলে তাক সহজে চিনায় উপায় কৰি আনি একত্ৰ কৰে। বনিয়া যিসকল বেপাৰী সকলোতো উপলব্ধি কৰিব নোৱাৰে। গুণীহে গুণীৰ মূল বুজে। সকলোৱে সকলো জ্ঞান আহৰণ কৰিব নোৱাৰে বিশেষ বিশেষ। সেইকাৰণে আপোনাৰ এই যে বালিচৰ সোণবিলাক যেনেকৈ বনিয়াসকলে আনি একত্ৰ কৰি সুন্দৰতা এটা ৰূপ দিব পাৰে সোণৰ পৰা, তদুপ তেনেকৈ এই বুলি বুজাইছে। আমি পাছত চাওঁচোন। তাত যেন তানা হবে সুবৰ্ণ ভয় অহংকাৰ এৰি যিটো নৰ মহাশয় মনক নিয়মি আত্মা যোগে নিষ্ঠ হুইয়া সেই হিমতে আত্মা কল ভয় সেইটো গয়া। আত্মজ্ঞান যেনেকৈ বালিত ক্ষুদ্ৰ ক্ষুদ্ৰ সোণৰ টুকুৰা পৰি থাকে, তদুপ তেনেকৈ আমাৰ নৰ জীৱন দেহটোতো ভাল গুণাগুণ চেনেহ শ্ৰদ্ধা পৰোপকাৰিতা গুণ আমাৰ আছে। কিন্তু এই গুণবোৰ যেতিয়া ফুটি উঠে আধ্যাত্মিকভাৱে যেতিয়া পৰিপক্ক হয়, ভগৱানক যেতিয়া চিনি পায়, আত্মদৰ্শন যেতিয়া হয়, সকলো একে ধূপ খায়। দয়া প্ৰেম শ্ৰদ্ধা ভক্তি এই মানৱীয় গুণবোৰ জীপাল খাই থাকো হৃদয় নিৰ্মল হৈ যায়, মানৱতা বোধ গা লৈ উঠে। এই কথাখিনিকে কৈছে যে আত্মদৰ্শন আত্ম উপলব্ধি যেতিয়া হয়, চৰাচৰ জগতখনকে আপোন বুলি ভাবিব লাগিব। আৰু যেতিয়া আত্ম উপলব্ধি নহয়, আত্মদৰ্শন নহয়, কৃষ্ণ তত্ত্বটো যদি চিনি নাপায়, মানুহ ডিঙিয়ে ডিপাঙে ঘূৰিবলগীয়া জীৱন উশৃংখল হয়, এটা সুস্থিৰ জীৱন যাপন কৰিব নোৱাৰে। সেইখিনিকে আমাৰ মহাভাৰতে শিক্ষা দিছে। ভকতৰ সংগত গৈ পৰমাৰ্থিক তত্ত্ব গ্ৰহণ কৰি জীৱন কেনেকুৱা হোৱা উচিত আৰু কোন পথেৰে গ'লে আমাৰ জীৱন মহত্বমহীন হয়, এই কথাখিনি ভকতৰ সংগত উপলব্ধ হয়। এইখিনিকে মহাভাগৱত শিক্ষা প্ৰহ্লাদে নিজৰ বন্ধু বান্ধৱ সহপাঠীসকলক কোৱাৰ চলে সমস্ত নৰদেহধাৰী নৰলোকলৈ এই আপোনাৰ মহান বাণী এৰি থৈ গৈছিল। মোহয় অহংকাৰ বল প্ৰকৃতি আশ্ৰয় অৰূপৰ খগধ পৰখ নিশ্চয় এহি আঠ প্ৰকৃতিহে সবাৰো কাৰণ প্ৰকৃতিৰ তিনি গুণ শুনা কৰি আমি জীৱশ্ৰেষ্ঠ মানুহবিলাকে এই পাঁচটা তত্ত্বত আবদ্ধ হৈ থাকো। ৰূপ গন্ধ স্পৰ্শ আৰু শব্দ, ইয়াতে আমি মনোনিৱেশ কৰি থাকো। এইখিনি যথেষ্ট দীঘল হয় মানিবলৈ। তাৰপাছত হতৰজতম প্ৰকৃতিৰ গুণ ছয়
প্ৰকৃতিৰ গুণবিনে ভিন্ন নাহি কয় কপিৰ প্ৰমুখ মুনি কহয় ইহাক কুলস বিকাৰ কহু শুনা হয় তাক দেহ মাত্ৰ আমি তিনিটা গুণত আবদ্ধ হ'ব লাগে এই গুণকেইটা হত ৰজ ক্ৰম এতিয়া এই গুণকেইটা আমি ভাগ কৰি অলপ বিশ্লেষণো কৰিব লাগিব হত গুণ হ'ল যিখিনি ভাল গুণ চেনেহ শ্ৰদ্ধা মৰম চেনেহ ভাল পোৱা যিখিনি ভাল যিটো দিশ যিটো পথেৰে গ'লে জীৱন শুদ্ধ হয় জীৱন পৰিপক্ক হয় সেইটোকে সাত্বিক হত গুণ বুলি কৈছে ৰজগুণ খাই বৈ আপোনাৰ এতিয়া যেনে উপমাটো এনেকুৱা ধৰণৰ বজাৰত ভাল ড্ৰেছ এযোৰ কিনিব পৰিধান কৰিলেহে আকৌ মনটো ভাল লাগে ৰজগুণ আনন্দ লাগে নহয় জানো তদুপ তেনেকৈ এই গুণটো হৈছে ৰজগুণ যিটো আমি খাই ভালটো খাব লাগে শুবলৈ ভাল লাগে ফুৰিবলৈ ভাল লাগে অত্যাধুনিক ঘৰ লাগে গাড়ী এখন লাগে এইবোৰ ৰজগুণ গতিকে আমি এইবিলাক গুণত আবদ্ধ হৈ স্তমগুণ খং ৰাগ আদি এইবোৰ আমাৰ জীৱনত আছে আৰু দেহ মাত্ৰ এই তিনিটা গুণৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ কিন্তু এই তিনিটা গুণ আমি এটা সীমাবদ্ধ ৰাখিব পাৰোঁ কামক্ৰোধ তেজী যিটোজনে ভজয় কৃষ্ণৰ পাৱে গতিকে এই তিনি গুণ যেতিয়া আমি কাম কোন লোভ সমস্ত পৰিত্যাগ কৰি যেতিয়া আমি ঈশ্বৰক ভজনা কৰিম ঈশ্বৰক যেতিয়া চিন্তা কৰিম তেতিয়া এই তিনি গুণে আমাক ক্ৰিয়া কৰিব নোৱাৰে এই গুণাগুণখিনি ভালেই কিন্তু ইয়াৰ সীমাবদ্ধতা আছে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এটা নিয়ন্ত্ৰণত ৰাখিব লাগিব নহয় জানো আমি একেবাৰে ভালটো কৰি দেখুৱালেও অপকাৰ আছে একেবাৰে আপোনাৰ ৰজগুণ কৰি দেখুৱা আমাৰ অপকাৰ আছে ঠিক তেনেকৈ আপোনাৰ তমগুণ একেবাৰে মহা অহংকাৰী হ'লেওতো আমাৰ অপকাৰ আছে গতিকে সীমাবদ্ধতাত ৰাখিবৰ কাৰণে আমাৰ আহ্বান জনালে কৃষ্ণ অৰাম কপিল প্ৰমুখে মুনি কহয় ইহাক 11 ইন্দ্ৰিয় মহা পঞ্চভূত ছয় এখন বাইদ সাক্ষী জীৱ জানি বাণী ছয় মহাৰাধি হাত কাৰ্য কাৰণ হয় প্ৰকৃতি বিকৃত বুলি তাহাকে কহয় ইন্দ্ৰিয় সকলে কাৰ্য কাৰণ হয় বিকাৰ বুলি যাওয়াক হাস্তক চকু কাণ নাক হাত ভৰি এইটো আপোনাৰ ইন্দ্ৰিয়জনিত দিশ ইন্দ্ৰিয়বোৰ সংলগ্ন হৈ পেলাই দেহটো সংলগ্ন হৈ আমি দেহ হৈছে মানৱ শৰীৰ পোৱা আছে এই শৰীৰটো নেদেখা এটা ইন্দ্ৰিয় পৰিচালনা কৰিব সমস্ত সেইটো হ'ল মন ইন্দ্ৰিয় মনেহে আমাক পৰিচালনা কৰি আছে এই হাত ভৰি চকু নাক কাণ নহয়নে এইবোৰ আমি নিজে পৰিচালনা কৰা নাই আমাৰ হৃদয়ত মন নামৰ আমি নেদেখা এটা ইন্দ্ৰিয় পৰিচালনা কৰি আছে সেই ইন্দ্ৰিয়ে যিটো নিৰ্দেশ দিয়ে সেইমতে আমি কাম কৰোঁ মন বৈ কাটি সুখে হৰি গুৰু পদ হেম মন বৰি কাটি সুখে ভৱনদী মনটোৱে আটাইতকৈ বেয়া তেওঁ নিৰ্দেশ দি থাকে এইটো কৰাগে সেইটো কৰাগে তাক সেইমতে আপোনাৰ ইন্দ্ৰিয়ক হাতক মন মগজুক মনে মগজুক আহ্বান জনাই মগজে আপোনাৰ ইন্দ্ৰিয়বিলাকক পৰিচালনা কৰি থাকে গতিকে সেই ইন্দ্ৰিয়বোৰ যাতে বেয়া হ'লে নাযায় সেইকাৰণে সেই ইন্দ্ৰিয়বিলাকক বশীভূত কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগে হৰি গুৰু পদ সেৱা ঠাণ্ডা ৰাখি ধৰা এনেকুৱা এটা অস্ত্ৰ বা যিটো অস্ত্ৰই তোমাৰ মনটো যাতে বশীভূত হৈ থাকে কি কৰিবলৈ কৈছে হৰি গুৰু পদ সেৱা গতিকে ভগৱন্তৰ সেৱাত মনোনিৱেশ কৰা আৰু নিজকে ঈশ্বৰত আত্মসমৰ্পণ কৰি দিয়া সমস্ত ইন্দ্ৰিয়বিলাক
বশীভূত হৈ থাকে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আমাৰ কাছজনী আহিলে প্ৰভুসকলে এটা তাৎপৰ্য আছে আসন আছে। কেলৈ কাছজনীয়ে আপোনাৰ নিজৰ ইন্দ্ৰিয়বিলাক বগাই গৈ থাকিলে যদি আপুনি কিবা এটা শব্দ কৰি দিয়ে বা আপোনাক দেখিলে তাৰ হাতকেইখন ভৰিকেইটা নিজে আপোনাৰ চপাই পেলাব পাৰে, নিজৰ দেহতে ইন্দ্ৰিয়টো সোমোৱাই দিয়ে। গতিকে মহাপুৰুষে বৰ দূৰদৰ্শী মহাপুৰুষ শংকৰী চালে যে এইটো নিজকে সংযম কৰিব পৰা যিটো গুণ কাছৰ আছে, গতিকে সেইকাৰণে কাছৰ লৈ আহিলে মহাপুৰুষে আমাৰ আসনলৈ। তাৰপিছতে তাৰ ওপৰতে আহিলে হাতীটো। হাতীটো ইমান প্ৰবল প্ৰতাপী, ইমান বলৱন্ত, সেইকাৰণে হাতীটো পাপৰ প্ৰতীক। ইয়ে বলৱান মনটো হ'ল আপোনাৰ হাতীৰ লগত বস্তু, ইমান বলৱন্ত, ইমান দুৰন্ত। ইয়াক বধ কৰিব পৰা কাৰণে নাম সিংহ অৰ্থাৎ বনৰজা সিংহই যদি আপোনাক কৰি যদি চিঞৰ মাৰি দিয়ে পাহাৰত, অকল্প অন্যান্য জীৱবিলাক যেনেকৈ পলাই পতন দিয়ে, চব কোনকে যায় সীমা নাই। সেইকাৰণে নাম সিংহ অৰ্থাৎ এই কাছৰ ওপৰত হাতীৰ ওপৰত সিংহ অৰ্থাৎ নাম সিংহ অৰ্থাৎ নামই ৰজা। নামেহে সমস্তৰ ধৰ্মৰাজা হয়, নাম বিনে আনো এক নাহি কয়, নামেই শ্ৰেষ্ঠ, নামৰ নে শ্ৰেষ্ঠতাটো নাই। এইখিনিকে মহাপুৰুষে আমাক দেখুৱাই থৈ গৈছে প্ৰভু।